হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। এয়া ৰিফাইন, এয়া ময়দা, এয়া বেকিং চ'ডা, এয়া চেনি গুড়ি হয়। ইয়াতে মই ডিম 3টা লৈছোঁ। এতিয়া ধুনীয়াকৈ মই গোটেইখিনি মিক্সিত কণীখিনি মাৰি ল'ম, ফেটি ল'লে, কাৰণ তেতিয়াহ'লে কেকটো খাবলৈ টেষ্টিও হ'ব আৰু বহুত কোমল হ'ব। এয়া মোৰ ভিডিঅ' কেমেৰা কৰা মানুহ নাই, তো মই ফিল্টাৰৰ ওপৰতে কেমেৰাটো ৰাখি দিছোঁ। তাৰ কাৰণে গোটেইখিনি ভিডিঅ'খিনি কমপ্লিট উঠা নাই। এয়া চেনি গুড়িখিনি মই ইয়াতে দি দিলোঁ, তাতে আকৌ মই ডিমখিনিও দি দিম। 3টা ডিম লৈছোঁ মই। এয়া ধুনীয়াকৈ গোটেইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম হাতেদি, কাৰণ ইমান ফেটিব পৰাটো সহজ নহয়, মই নোৱাৰোঁ, কাৰণ অলপ মোৰ প্ৰব্লেম হৈ আছিল। সেইটো কাৰণে গোটেইখিনি ধুনীয়াকৈ চেনি গুড়িখিনিৰ লগত মই কণীখিনি ফেটি ল'ম। এতিয়া মিক্সিত ফেটি লোৱাৰ পিছত ধুনীয়াকৈ মই এতিয়া বাউলত ওলাই ল'ম। গোটেইখিনি ধুনীয়াকৈ মই মিক্স হৈ গ'ল। ইয়াতে মই, কাৰণ কণীৰ গোন্ধটো যোৱাৰ বাবে মই ভেনিলা এচেঞ্চ দি দিম। ইয়াতে 2-3 টোপমান এয়া মই দিলোঁ। অৱশ্যে কেমেৰাটো বহুত দূৰত আছে, কাৰণ সেইটো কাৰণে বহুত বেছি দেখা নাপায়। চাওক, মই দিছোঁ, অকণমান দেখিছে। গোটেইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি, আৰু বহুত বেছি জোৰ স্পীডত মিক্স কৰিব নালাগে, কাৰণ কেকটো নহ'লে ডাঠ হৈ যাব। ধুনীয়াকৈ এতিয়া মই বাচনটো ৰেডি কৰি, বাচনটোত মই অৱশ্যে আজি চচত বনাম, টিফিন বাতিত নবনাম, কাৰণ অকণমান ডাঙৰ হ'ব লাগিব। সেইটো কাৰণে মই চচটোত ধুনীয়াকৈ ৰিফাইন লগাই পেলাই ময়দা দি ধুনীয়াকৈ চচটো মই ৰেডি কৰি ল'লোঁ। আৰু সিপিনে মই কেৰাহীটো গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। মই ধুনীয়াকৈ এতিয়া চচটোৰ ভিতৰত ৰাখি দিম, গোটেইখিনি ধুনীয়াকৈ দি দিম। অলপ অলপকৈ মই ঢালি দি আছোঁ। তাৰপিছত চাই থাকিব, ভিডিঅ'টো চাই থাকিলে গম পাব মই কেনেকৈ বনালোঁ আৰু কেনেকুৱা হয় মোৰ কেকটো। খাবলৈ বাৰু কেনেকুৱা হয় সেইটো অৱশ্যে আপোনালোকে গম নাপাব, কিন্তু দেখিলে গম পাব যে কেকটো কিমান ধুনীয়া ছফ্ট হৈছে, স্পঞ্জি হৈছে। মই ধুনীয়াকৈ গোটেইখিনি চামুচেৰে দি দিম, কাৰণ এনেকৈ আগে পিছেও বনাই খাইছোঁ ঘৰত অৱশ্যে, কিন্তু এনেকুৱাকৈ বাৰ্থডে কেক বনোৱা নাছিলোঁ। আৰু এইটো মোৰ ভাগিনৰ কেক হয়, কাৰণ কেক লাগে কৈ আছিলোঁ, তো তাৰ কাৰণে মই কেকটো ৰেডি কৰিলোঁ। অৱশ্যে বেলেগত অৰ্ডাৰ দিয়াও হৈছে, কিন্তু তাৰপিছতো আৰু ঘৰত বনোৱা কেকৰ কথাটো আৰু ওলাবই না। মাহী কেক বনাবা, ইয়াত ধুনীয়াকৈ মই নিমখ দি দিছোঁ। কেৰাহীটো গৰম হ'ব, হিট হ'বৰ কাৰণে। হিট হোৱাৰ পিছত মই এটা ষ্টেণ্ড লগাই দিলোঁ। ষ্টেণ্ডটোৰ ওপৰত মই এতিয়া ধুনীয়াকৈ চচটো ৰাখি দিম, আৰু ইয়াতে অকণমান মই ড্ৰাই ফ্ৰুট দি দিম। ড্ৰাই ফ্ৰুটখিনি মই দি এতিয়া ধুনীয়াকৈ কেৰাহীটোৰ ওপৰত মই চচটো ৰাখি দিম। কোনে বাৰু এনেকুৱা যোগাৰ লগাই কেক বনাই কমেণ্ট কৰি জনাবচোন। মই হ'লে চব ছাইডৰ পৰাই যোগাৰ কৰোঁৱেই, কাৰণ মই ইমান টেনশ্যন লৈ নাথাকোঁ। মই যেনেকৈ কি নহওক যোগাৰ লগাই কামটো কৰিমেই কৰিম। তো টেনশ্যন বেছি ল'ব নোৱাৰোঁ, কাৰণ মই যোগাৰ লগাব পাৰোঁ। কোনে বাৰু যোগাৰ লগাই কাম চলাই কৈ দিবচোন, কাৰণ কেক টিনটো ল'ব লাগিল, বিচাৰিব লাগিল ক'ত থৈছোঁ, তো তাকে মাথা মাৰি থকাতকৈ ধুনীয়াকৈ চচটোত বহাই দিম। বহুত বেছি ফুলাৰ কাৰণেও সুবিধা হ'ব। এয়া মই গেছটো একদম কম কৰি দিলোঁ। এয়া মই কেকটো এবাৰ গুচাই চালোঁ, 10 মিনিট পিছত ধুনীয়াকৈ ফুলি আহিছে। আৰু অকণমান টাইমৰ কাৰণে এতিয়া টুথপিকেদি মই চেক কৰিলোঁ বাৰু, আৰু অকণমান টাইম লাগি আহিছে। সেইটো কাৰণে হিট হ'বৰ কাৰণে আৰু অকণমান টাইমৰ কাৰণে ৰাখি দিম ধুনীয়াকৈ। ঢাকোন লগাই দিলোঁ, আৰু অকণমান পিছত ইয়াৰে ওপৰত অৱশ্যে এটা মই পাতকো দি দিছোঁ, চিলভাটাৰ পাতকো দি দিছোঁ। কাৰণ কিয়, হাৱাটো নহ'লে যাই থাকিব, তো ভালকৈ হিট নহ'ব। সেইটো কাৰণে এতিয়া ধুনীয়াকৈ মই গুচাই পেলাই চাম আৰু কেকটো আৰু হৈছেনে নাই। 20 মিনিট পিছত ধুনীয়াকৈ মোৰ কেকটো ৰেডি হৈ গৈছে। বহুত বেছি ফুলি গৈছে, দেখিবলৈ ধুনীয়া হৈছে, খাবলৈ স্পঞ্জি হৈছে, আৰু ইয়াৰ মোৰ ফাইনেল লুক, কেকটো ৰেডি। ইয়াতে মই জেম চকলেট দিছোঁ, ডেইৰী মিল্ক দিছোঁ,
অৱশ্যে মই ইমান মানে ডেক'ৰেশ্যন কৰা নাই, চিম্পল বনাইছোঁ।